হাই ফ্ৰেণ্ডছ, আজি মই আহিছোঁ আছাম হিষ্ট্ৰীৰ ওপৰত এটা ভিডিঅ' লৈ যিটোত SCERT ক্লাছ 8ৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰা হৈছে। চ' চাওঁ আহক ভিডিঅ'টো। 1 নম্বৰ প্ৰশ্নটো হৈছে শংকৰাচাৰ্য ৱাজ এ বিলিভাৰ অফ উইচ ফিলচফি। শংকৰাচাৰ্য কোন ধৰ্ম দৰ্শনৰ বিশ্বাসী আছিল? অপশ্যনকেইটা হৈছে বৈষ্ণৱ, শৈভিজম, অদ্বৈত, ইছলাম। ইয়াৰ আনচাৰটো হ'ব অদ্বৈত। 2 নম্বৰ কুৱেশ্যনটো মুছলিম টাৰ্কিছ আফগানছ এপিয়াৰ্ড ইন ইণ্ডিয়া ফ্ৰম উইচ চেঞ্চুৰী। কোন শতিকাৰ পৰা মুছলমান তুৰ্কী আফগানসকল ভাৰতত আৱিৰ্ভাৱ হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে 10 AD, 9 AD, 11 AD, 12 AD। ইয়াৰ আনচাৰটো হ'ব 9 AD। 3 নম্বৰ কুৱেশ্যনটো ৰামানন্দাছ মেইন ডাইটি ৱাজ। ৰমানন্দৰ প্ৰধান দেৱতা কোন আছিল? অপশ্যন হৈছে ৰাম, ৰাৱণ, বিষ্ণু, ইন্দ্ৰ। ইয়াৰ আনচাৰটো হ'ব ৰাম। তাৰপিছত কুৱেশ্যনটো তুলসীদাস ৱাজ কনচিডাৰ্ড টু বি এন ইনকাৰ্নেশ্যন অফ উইচ চেইণ্ট। তুলসীদাসক কোনজন সাধুৰ অৱতাৰ বুলি গণ্য কৰা হৈছিল? ইয়াৰ অপশ্যনকেইটা হৈছে শ্ৰৱণ, বাল্মীকি, ৰাম আৰু বিষ্ণু। ইয়াৰ উত্তৰটো হ'ব বাল্মীকি। তাৰপিছত দ্য প'য়েমছ অফ ডিভ'শ্যন ৰিটেন বাই কবিৰ আৰ ন'ন বাই উইচ নেমছ। কবিৰে ৰচনা কৰা ভক্তিৰ কবিতাবোৰ কোনবোৰ নামেৰে জনা যায়? ইয়াৰ অপশ্যনছ হৈছে দোহা, পাংক্তি, খণ্ড আৰু শ্লোক। ইয়াৰ উত্তৰটো হ'ব দোহা। তাৰপিছত প্ৰশ্নটো হৈছে ভক্তিজম ৱাজ বৰ্ণ ইন দ্য চাউদাৰ্ণ ইণ্ডিয়ান ষ্টেট অফ কেৰেলা আণ্ডাৰ দ্য লিডাৰশ্বিপ অফ উইচ অফ দ্য ফলোয়িং চেইণ্ট। দক্ষিণ ভাৰতত কেৰেলা ৰাজ্যত তলত কোনজন সাধুৰ নেতৃত্বত ভক্তিবাদৰ জন্ম হৈছিল? ইয়াৰ অপশ্যন হৈছে শ্ৰৱণ, বাল্মীকি, শংকৰাচাৰ্য, কণ্ডলী। ইয়াৰ উত্তৰটো হ'ব শংকৰাচাৰ্য। নেক্সট কুৱেশ্যন বাই হুম দ্য ভক্তি মুভমেণ্ট ষ্টাৰ্টেড ইন মহাৰাষ্ট্ৰ ইন নৰ্থ ৱেষ্ট ইণ্ডিয়া। উত্তৰ পশ্চিম ভাৰতত মহাৰাষ্ট্ৰৰ কাৰ দ্বাৰা ভক্তি আন্দোলন আৰম্ভ হৈছিল? অপশ্যনছ হৈছে শ্ৰৱণ, চুৰদাস, শংকৰাচাৰ্য, জ্ঞানদেৱ। ইয়াৰ উত্তৰটো হ'ব জ্ঞানদেৱ। তাৰপিছত কুৱেশ্যনটো বাই হুম দ্য ভক্তি মুভমেণ্ট টুক ৰুট ইন নৰ্থ ৱেষ্ট ইণ্ডিয়া ইন দ্য 30th century। ত্ৰয়োদশ শতিকাত উত্তৰ পশ্চিম ভাৰতত কাৰ দ্বাৰা ভক্তি আন্দোলনে শিপাইছিল? ইয়াৰ অপশ্যনছ হৈছে গুৰু নানক, অন্ধক, শংকৰাচাৰ্য আৰু মীৰাবাই। ইয়াৰ উত্তৰটো হ'ব মীৰাবাই। চেপ্টাৰ 10 মেডিয়েভেল আছাম, মধ্যযুগীয় অসম। ইয়াৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ইন উইচ চেঞ্চুৰী ডিড দ্য আহোমছ কাম টু আছাম। কোন শতিকাত আহোমসকল অসমলৈ আহিছিল? ইয়াৰ অপশ্যনছ হৈছে 13th century, 6th century, 14th century, 16th century। ইয়াৰ উত্তৰটো হ'ব 13th century। 2 নম্বৰ প্ৰশ্নটো হৈছে হু ৱেৰ দ্য টু মিনিষ্টাৰ্ছ হুম চুকাফা ব্ৰট উইথ হিম ৱেন হি কেম টু আছাম। চুকাফাই অসমলৈ অহাৰ সময়ত লগত লৈ অহা দুজন মন্ত্ৰী কোন আছিল? ইয়াৰ অপশ্যনছ হৈছে গোহাঁই, বৰগোহাঁই। 2 নম্বৰটো বৰগোহাঁই আৰু বুঢ়াগোহাঁই। 3 নম্বৰটো গোহাঁই আৰু বুঢ়াগোহাঁই। 4 নম্বৰটো বৰফুকন আৰু ফুকন। ইয়াৰ উত্তৰটো হৈছে বৰগোহাঁই আৰু বুঢ়াগোহাঁই। 3 নম্বৰ প্ৰশ্নটো হৈছে হু ৱাজ মূলা গাভৰু। মূলা গাভৰু কোন আছিল? অপশ্যনছ হৈছে ছিষ্টাৰ্ছ অফ ফ্ৰান্সেংমু বৰগোহাঁই। 2 নম্বৰটো ৱাইফ অফ ফ্ৰান্সেংমু বৰগোহাঁই। 3 নম্বৰটো মাদাৰ অফ ফ্ৰান্সেংমু বৰগোহাঁই। 4 নম্বৰটো ডটাৰ অফ ফ্ৰান্সেংমু বৰগোহাঁই। ইয়াৰ উত্তৰটো হৈছে ৱাইফ অফ ফ্ৰান্সেংমু বৰগোহাঁই। তাৰ পিছৰ প্ৰশ্নটো ইন উইচ ইয়েৰ ডিড গদাধৰ সিংহ এচেণ্ড দ্য আহোম থ্ৰন। কোন বছৰত গদাধৰ সিংহই আহোমৰ সিংহাসনত আৰোহণ কৰিছিল? ইয়াৰ অপশ্যনকেইটা হৈছে 1228 AD, 1681 AD, 1651 AD, 1861 AD। ইয়াৰ উত্তৰটো হ'ব 1861 AD।
তাৰপিছত প্ৰশ্নটো ইন which year did the কোচ কিং নৰনাৰায়ণ invade the আহোম কিংডম কোন বছৰত কোচ ৰজা নৰনাৰায়ণে আহোম ৰাজ্য আক্ৰমণ কৰিছিল ইয়াৰ অপশ্যনছ হৈছে 1526 1562 1492 1525 ইয়াৰ উত্তৰটো হ'ব 1562 তাৰপিছৰ প্ৰশ্নটো হু ৱাজ দ্য গ্ৰেটেষ্ট কিং অফ দ্য চুতীয়া চুতীয়াসকলৰ সৰ্বশ্ৰেষ্ঠ ৰজা কোন আছিল অপশ্যনছ হৈছে গৌৰীনাৰায়ণ পুৰন্দৰ সিংহ চক্ৰধৰ সিংহ বীৰভদ্ৰ ইয়াৰ উত্তৰটো হ'ব গৌৰীনাৰায়ণ তাৰপিছৰ কুৱেশ্যনটো স্বৰ্গদেউ চুকাফা এষ্টাব্লিছড হিজ কেপিটেল এট চৰাইদেউ ইন which year স্বৰ্গদেউ চুকাফাই চৰাইদেউত কোন বছৰত ৰাজধানী স্থাপন কৰিছিল অপশ্যনছ হৈছে 1228 1226 1227 1225 ইয়াৰ উত্তৰটো হ'ব 1228 তাৰপিছৰ কুৱেশ্যনটো ইন which year ইখতিয়াৰুদ্দিন মালিক উজবেক তুগৰিল খান ইনভেড কামৰূপ কোন বছৰত ইখতিয়াৰ উদ্দিন মালিক উজবেক তুগৰিল খানে কামৰূপত আক্ৰমণ কৰে ইয়াৰ অপশ্যনছ হৈছে 1254 1257 1527 1258 ইয়াৰ আনচাৰটো হ'ব 1257 তাৰপিছৰ কুৱেশ্যনটো ইন which year হুছেইন শ্বাহ ইনভেড কামৰূপ কমতা কোন বছৰত হুছেইন শ্বাহে কামৰূপ কামতাত আক্ৰমণ কৰে অপশ্যনছ হৈছে 1520 1489 1450 1498 ইয়াৰ উত্তৰটো হৈছে 1498 তাৰপিছৰ প্ৰশ্নটো হৈছে ইন which year মীৰ জুমলা ইনভেড আছাম কোন বছৰত মীৰ জুমলাই অসমত আক্ৰমণ কৰে অপশ্যনছ হৈছে 1552 1762 1662 1862 ইয়াৰ উত্তৰটো হৈছে 1662 তাৰপিছৰ প্ৰশ্নটো ট্ৰিটি অফ ইয়াণ্ডাবু ৱাজ চাইন্ড ইন which year কোন বছৰত ইয়াণ্ডাবু চুক্তি স্বাক্ষৰ কৰা হৈছিল ইয়াৰ অপশ্যনছ হৈছে 1847 1826 1852 1862 ইয়াৰ উত্তৰটো হ'ব 1826 ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে which author came to Assam during মীৰ জুমলাছ ইনভেশ্যন মীৰ জুমলাৰ আক্ৰমণৰ সময়ত কোনজন লেখক অসমলৈ আহিছিল ইয়াৰ অপশ্যনছ হৈছে চিহাবুদ্দিন তালিচ হুৱান চেং আব্দুল খান চু দাস ইয়াৰ উত্তৰটো হ'ব চিহাবুদ্দিন তালিচ তাৰপিছৰ প্ৰশ্নটো আহোমছ ৱৰ্শ্বিপড which god আহোমে কোনজন দেৱতাৰ পূজা কৰিছিল ইয়াৰ অপশ্যনছ হৈছে ছান মুন ইন্দ্ৰ সোমদেৱ ইয়াৰ উত্তৰটো হৈছে সোমদেৱ তাৰপিছৰ প্ৰশ্নটো হু ৱাজ দ্য মষ্ট পাৱাৰফুল কিং অফ দ্য চুতীয়া চুতীয়াসকলৰ আটাইতকৈ শক্তিশালী ৰজা কোন আছিল অপশ্যনছ হৈছে গৌৰীনাৰায়ণ অশোক ইন্দ্ৰ চুহুংমুং ইয়াৰ উত্তৰটো হ'ব গৌৰীনাৰায়ণ তাৰপিছৰ প্ৰশ্নটো হোৱাট ইজ দ্য মিনিং অফ ভূঞাজ ভূঞাৰ অৰ্থ কি অনাৰ অফ লেণ্ড ৰুলাৰ অফ আহোম কিংডম চিফ মিনিষ্টাৰ গেট কিপাৰ্ছ ইয়াৰ উত্তৰটো হ'ব অনাৰ অফ লেণ্ডছ চেপ্টাৰ 11 মেডিয়েবল আছামিজ ছ'চাইটি মধ্যযুগীয় অসমীয়া সমাজ ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে দখনা ইজ worn by women of which caste কোন জাতিৰ মহিলাই দখনা পিন্ধে অপশ্যনছ হৈছে মুছলিম গাৰো মিচিং বড়ো ইয়াৰ উত্তৰটো হ'ব বড়ো 2 নম্বৰ কুৱেশ্যনটো হু ৱাজ দ্য অনাৰ অফ লেণ্ড ডিউৰিং দ্য ৰেইন অফ দ্য আহোমছ আহোমৰ দিনত মাটিৰ মালিক কোন আছিল অপশ্যনছ হৈছে মিনিষ্টাৰ্ছ কিং ফাৰ্মাৰ্ছ ছ'লজাৰ্ছ ইয়াৰ উত্তৰটো হ'ব কিং 3 নম্বৰ কুৱেশ্যনটো হোৱাট ৱাজ দ্য টাইপ অফ ট্ৰেড ইন দ্য আৰ্লি মিডল এজেছ মধ্যযুগৰ আৰম্ভণিতে কি ধৰণৰ ব্যৱসায় আছিল অপশ্যনছ হৈছে এক্সচেঞ্জ বাইলেট্ৰেল মাল্টিলেট্ৰেল বা নান ইয়াৰ উত্তৰটো হ'ব
exchange. The piso question to who set up a toll at Bordoa in Alipukhuri on the banks of the Kopili to practice knowledge. জ্ঞান চৰ্চা কৰিবলৈ কপিলীৰ পাৰত আলিপুখুৰীত বৰদোৱাত কোনে টোল স্থাপন কৰিছিল? অপশ্যনছ হৈছে মহেন্দ্ৰ কন্দলী, আনন্ত কন্দলী, মাধৱ কন্দলী, শংকৰদেৱ। ইয়াৰ উত্তৰটো হ'ব মহেন্দ্ৰ কন্দলী। তাৰ পিছৰ প্ৰশ্নটো হু বিল্ড দ্য হয়গ্ৰীৱ মাধৱ টেম্পল? হয়গ্ৰীৱ মাধৱ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? অপশ্যনছ হৈছে নৰনাৰায়ণ, বীৰপাল, ৰুদ্ৰসিংহ, শংকৰদেৱ। ইয়াৰ উত্তৰটো হ'ব নৰনাৰায়ণ। তাৰ পিছৰ প্ৰশ্নটো which type of cultivation was practiced by tribal people? জনজাতিৰ লোকসকলে কোন ধৰণৰ খেতি কৰিছিল? অপশ্যনছ হৈছে ৰাইচ কাল্টিভেশ্যন, ঝুম কাল্টিভেশ্যন, হুইট কাল্টিভেশ্যন, নান। ইয়াৰ উত্তৰটো হ'ব ঝুম কাল্টিভেশ্যন। তাৰ পিছৰ প্ৰশ্নটো হু ট্ৰান্সলেটেড দ্য ভাগৱত গীতা ইনটু আছামিজ? ভাগৱত গ্ৰন্থখন অসমীয়ালৈ কোনে অনুবাদ কৰিছিল? ইয়াৰ অপশ্যনছ হৈছে মহেন্দ্ৰ কন্দলী, আনন্ত কন্দলী, মাধৱ কন্দলী, শংকৰদেৱ। ইয়াৰ উত্তৰটো হ'ব আনন্ত কন্দলী। তাৰ পিছৰ কুৱেশ্যনটো হোৱাট টাইপ অফ ৰুলিং ৱাজ দেয়াৰ ডিউৰিং মেডিয়েভেল পিৰিয়ড? মধ্যযুগীয় কালত কেনেধৰণৰ শাসন আছিল? অপশ্যনছ হৈছে ডেম'ক্ৰেটিক, মনাৰ্কিয়েল, পেটাৰ্নেল, নান। আনচাৰটো হ'ব ডেম'ক্ৰেটিক। তাৰ পিছৰ কুৱেশ্যনটো হু ইন্ট্ৰডিউচ দ্য পাইক ছিষ্টেম? পাইক ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যনছ হৈছে কছাৰী, আহোম, চুতীয়াজ, বড়ো। ইয়াৰ উত্তৰটো হ'ব আহোম। চেপ্টাৰ 12 এৰাইভেল অফ ইউৰোপিয়ান ট্ৰেডাৰ্ছ ইন ইণ্ডিয়া। ভাৰতবৰ্ষলৈ ইউৰোপীয় ব্যৱসায়ীসকলৰ আগমন। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে ইন উইচ ইয়েৰ দ্য ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী ফাউণ্ডেড? কোন বছৰত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিল? ইয়াৰ অপশ্যনছ হৈছে 1499 AD, 1566 AD, 1599 AD, 1700 AD। ইয়াৰ উত্তৰটো হৈছে 1599 AD। নেক্সট কুৱেশ্যনটো which sailor was the first to discover the waterways to India? কোনজন নাবিকে প্ৰথমে ভাৰতলৈ যোৱা জলপথসমূহ আৱিষ্কাৰ কৰিছিল? ইয়াৰ অপশ্যনছ হৈছে ভাস্কো দা গামা, ৰিক্টাৰ, পিটাৰছন, কৰ্ণৱালিছ। ইয়াৰ উত্তৰটো হ'ব ভাস্কো দা গামা। তাৰ পিছৰ প্ৰশ্নটো ৱেৰ ইন ইণ্ডিয়া ডিড দ্য ডাচ বিল্ড দ্য ফাৰ্ষ্ট ফৰ্ট? ভাৰতত ক'ত ডাচসকলে তেওঁলোকৰ প্ৰথম দুৰ্গ নিৰ্মাণ কৰিছিল? অপশ্যনছ হৈছে বম্বে, কেলকাতা, পাটনা, পুলিকট। ইয়াৰ উত্তৰটো হ'ব পুলিকট। তাৰ পিছৰ প্ৰশ্নটো টু হুম ডিড চাৰ্লছ টু লিজ বম্বে? চাৰ্লছ দ্বিতীয়ই বম্বে কাক লিজত দিছিল? অপশ্যনছ হৈছে বাৰ্মিজ ৰুলাৰ, ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী, মোগলছ, মাৰাঠাছ। ইয়াৰ উত্তৰটো হ'ব ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী। তাৰ পিছৰ প্ৰশ্নটো হু ইছ্যুড দ্য ডিক্ৰী টু দ্য ইষ্ট ইণ্ডিয়া কোম্পানী? ইষ্ট ইণ্ডিয়া কোম্পানীক কোনে ডিক্ৰী জাৰি কৰিছিল? ইয়াৰ অপশ্যনছ হৈছে ভীম সিং, ফাৰুকছিয়াৰ, জৰ্জ পৱেল, শংকৰদেৱ। ইয়াৰ উত্তৰটো হ'ব ফাৰুকছিয়াৰ। তাৰপিছৰ কুৱেশ্যনটো হু ৱাজ দ্য কমাণ্ডাৰ ইন চিফ অফ চিৰাজুদ্দৌলা? চিৰাজুদ্দৌলাৰ প্ৰধান সেনাপতি কোন আছিল? ইয়াৰ অপশ্যনছ হৈছে মীৰ জুমলা, মীৰ জাফৰ, মঈন আলী, গফৰ খান। ইয়াৰ উত্তৰটো হ'ব মীৰ জাফৰ। পিছত আছে এটা মেচ দ্য ফলোইং। ইয়াত আমি পাৰ্ট এ লগত পাৰ্ট বিটো মিলাব লাগে। চ' এয়া আনচাৰটো দিছোঁ কলম্বাছ USA, উইলিয়াম হকিন্স ইংলিছ, কেটকি, ভাস্কো দা গামা পৰ্টুগিজ সেলাৰ, চাৰ্লছ টু পৰ্টুগিজ প্ৰিন্স, পুলিকট ওলন্দাজ। চেপ্টাৰ 13 এষ্টাব্লিছমেণ্ট, এক্সপেনশ্যন এণ্ড কনচলিডেশ্যন অফ ব্ৰিটিছ ৰুল ইন ইণ্ডিয়া। ভাৰতবৰ্ষৰ ব্ৰিটিছ শাসনৰ প্ৰতিষ্ঠা, সম্প্ৰসাৰণ আৰু ৰুটিকৰণ। ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল?
বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনছ হৈছে ৱেৰেন হেষ্টিং, কেনিং, কেচেল, পাৱেল। ইয়াৰ উত্তৰটো হ'ব ৱাৰেন হেষ্টিং। 2 নম্বৰ কুৱেশ্যনটো, হু ইনভেণ্টেড দ্য পলিচি অফ এক্সটিংকশ্যন? বিলুপ্তিৰ নীতি কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যনছ হৈছে লৰ্ড ডালহৌজি, হাষ্টিং, অ'ডায়াৰ, কানিংহাম। ইয়াৰ উত্তৰটো হ'ব লৰ্ড ডালহৌজি। তাৰপিছৰ কুৱেশ্যনটো, দ্য ফ্ৰেঞ্চ মেড হোম দ্য নিজাম অফ হায়দৰাবাদ? কাক ফৰাচীসকলে হায়দৰাবাদৰ নিজাম বনাইছিল? অপশ্যনছ হৈছে আকবৰ, মহম্মদ জং, চালাবত জং, চেলাৰ জং। ইয়াৰ উত্তৰটো হৈছে চালাবত জং। তাৰপিছত, which of the following place was situated on the banks of the river ভাগীৰথী? তলৰ কোনখন ঠাই ভগীৰথী নদীৰ পাৰত অৱস্থিত আছিল? অপশ্যনছ হৈছে পলাচী, গোৱালিয়ৰ, জয়পুৰ, বাক্সাৰ। ইয়াৰ উত্তৰটো হ'ব পলাচী। তাৰপিছত, which act promoted the governor of Bengal to the rank of governor general? কোনখন আইনে বংগৰ ৰাজ্যপালক গভৰ্ণৰ জেনেৰেল পদবীলৈ উন্নীত কৰিছিল? অপশ্যনছ হৈছে নিকোলাছ এক্ট, 2 নম্বৰটো কৰ্ণৱালিছ এক্ট, 3 নম্বৰটো পান্থ এক্ট, 4 নম্বৰটো দ্য ৰেগুলেটিং এক্ট। ইয়াৰ উত্তৰটো হ'ব দ্য ৰেগুলেটিং এক্ট। তাৰপিছৰ কুৱেশ্যনটো, হু ৱাজ দি ফাদাৰ অফ চিৰাজুদ্দৌলা? চিৰাজুদ্দৌলাৰ পিতৃ কোন আছিল? বীৰবল, জৈনুদ্দিন আহমদ খান, শ্বেৰ খান, আকবৰ। ইয়াৰ উত্তৰটো হৈছে জৈনুদ্দিন আহমদ খান। তাৰপিছত, লিষ্ট অফ which states were ruled by the company by Lord Dalhousie by applying the policy of abolition? লৰ্ড ডালহৌজিয়ে কোম্পানীয়ে বিলুপ্তিৰ নীতি প্ৰয়োগ কৰি কোনবোৰ ৰাজ্য শাসন কৰিছিল তাৰ তালিকা। 1839 মাণ্ডোতি, 1840 কোলাবা, 1844 ছত্ৰ, জয়পুৰ আৰু সম্বলপুৰ, 1850 পৰা 1854লৈকে ভাগলপুৰ, উদয়পুৰ, নাগপুৰ আৰু বাঞ্চী। তাৰপিছত আহিলে চেপ্টাৰ 14, ৰিফৰ্মছ ইন ইণ্ডিয়া ডিউৰিং দ্য ৰুল অফ দ্য ইষ্ট ইণ্ডিয়া কোম্পানী। ইষ্ট ইণ্ডিয়া কোম্পানীৰ শাসনকালত ভাৰতৰ সংস্কাৰ। প্ৰথম কুৱেশ্যনটো হৈছে, হোৱাট ইজ দ্য কোড অফ লৰ্ড কৰ্ণৱালিছ ন'ন এজ? লৰ্ড কৰ্ণৱালিছৰ সংহিতাক কি নামেৰে জনা যায়? কৰ্ণৱালিছ কোড, অগষ্ট কোড, পাৰ্ল কোড, এক্ট কোড। ইয়াৰ উত্তৰটো হ'ব কৰ্ণৱালিছ কোড। তাৰপিছত, হু ইণ্ট্ৰডিউচড পাৰ্মানেণ্ট ছেটেলমেণ্ট ইন ইণ্ডিয়া? ভাৰতত স্থায়ী বসতি কোনে প্ৰৱৰ্তন কৰিছিল? অপশ্যনছ হৈছে বি.চি. পাল, লৰ্ড কৰ্ণৱালিছ, জে সিং, ৱেৰেন হেষ্টিং। ইয়াৰ উত্তৰটো হৈছে লৰ্ড কৰ্ণৱালিছ। তাৰপিছত, which গভৰ্ণৰ জেনেৰেল ইণ্ট্ৰডিউচড লেণ্ড লিজিং ইন ইণ্ডিয়া? ভাৰতত কোনজন গভৰ্ণৰ জেনেৰেলে ভূমিপট্টা প্ৰৱৰ্তন কৰিছিল? ইয়াৰ অপশ্যনছ হৈছে লৰ্ড কৰিয়ালিছ, লৰ্ড হেষ্টিং, লৰ্ড ৱেলছ, লৰ্ড কৰ্ণৱালিছ। ইয়াৰ উত্তৰটো হৈছে লৰ্ড হেষ্টিংছ। তাৰপিছত, হু ৰোড দ্য অট'বায়োগ্ৰাফি অফ দ্য ৱমেন ইন ইণ্ডিয়া? ভাৰতৰ প্ৰথমগৰাকী মহিলাৰ আত্মজীৱনী কোনে লিখিছিল? অপশ্যনছ হৈছে ৰাণু সিং, ৰাজসুন্দৰী দেৱী, গীতা শেখাৱত, অৰুণা পাৱাৰ। ইয়াৰ উত্তৰটো হৈছে ৰাজসুন্দৰী দেৱী অফ কেলকাতা। তাৰপিছত, হু ৱাজ দ্য এম্পায়াৰ অফ দিল্লী when the East India Company established itself as a monarchy in India? ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজতন্ত্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ সময়ত দিল্লীৰ সম্ৰাট কোন আছিল? অপশ্যনছ হৈছে ফাৰুক চিয়াৰ, গোলাম খান, আজহাৰ খান, মহম্মদ ঘৰী। ইয়াৰ উত্তৰটো হৈছে ফাৰুক চিয়াৰ। তাৰপিছৰ প্ৰশ্নটো, which English Governor General prepared Charles Wood's letter on education? শিক্ষা সম্পৰ্কীয় চাৰ্লছ উডৰ প্ৰথমখন পত্ৰ কোনজন ইংৰাজ গভৰ্ণৰ জেনেৰেলে প্ৰস্তুত কৰিছিল? অপশ্যনছ হৈছে ডালহৌজি, কেনিং, হেষ্টিং, কুপ।
ইয়াৰ উত্তৰটো হৈছে ডালহৌজি। ইয়াতে এটা মেচ দ্য ফলোয়িং আছে য'ত আমি পাৰ্ট এ লগত পাৰ্ট বিটো মিলাব লাগে। ইয়াৰ আনচাৰটো ইয়াত দিয়া আছে ছাইডত। ৰাজা ৰামমোহন ৰয় ব্ৰাহ্মণ সমাজৰ লগত জড়িত আছিল। ৰামকৃষ্ণ পৰমহংসদেৱ ৰামকৃষ্ণ মিছনৰ লগত জড়িত আছিল। ছাৰ সৈয়দ আহমদ খান আলিগড় মুভমেণ্টৰ লগত জড়িত আছিল। গোবিন্দ ৰানাডে প্ৰেয়াৰ ছ'চাইটিত আছিল। দয়ানন্দ সৰস্বতী আৰ্য সমাজৰ লগত জড়িত আছিল। Chapter 15 The Fall of the Ahom Empire and the Rise of the British in Assam. আহোম সাম্ৰাজ্যৰ পতন আৰু অসমত ব্ৰিটিছৰ উত্থান। ইয়াৰ প্ৰথম কুৱেশ্যনটো হৈছে When did the revival of Shakti religion begin in Assam? অসমত শক্তি ধৰ্মৰ পুনৰুজ্জীৱন কেতিয়াৰ পৰা আৰম্ভ হৈছিল? অপশ্যনছ হৈছে ৰেইন অফ লক্ষ্মী সিংহা, ৰেইন অফ ৰুদ্ৰ সিংহা, ৰেইন অফ প্ৰতাপ সিং, ৰেইন অফ চুকাফা। ইয়াৰ উত্তৰটো হৈছে ৰেইন অফ লক্ষ্মী সিংহা। তাৰপিছৰ কুৱেশ্যনটো হু ছাকচিডেড স্বৰ্গদেউ লক্ষ্মী সিং টু দ্য থ্ৰন অফ দ্য আহোমছ? স্বৰ্গদেউ লক্ষ্মী সিংহৰ পিছত কোন আহোমৰ সিংহাসনত বহিছিল? অপশ্যনছ হৈছে প্ৰতাপ সিংহ, পদ্মধৰ সিংহ, ৰুদ্ৰ সিংহ, গৌৰীনাথ সিংহ। ইয়াৰ উত্তৰটো হৈছে গৌৰীনাথ সিংহ। তাৰপিছত হু ৱাজ দ্য ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল এট দ্য টাইম অফ কেপ্টেইন ৱেলছ এৰাইভেল ইন আছাম? কেপ্টেইন ৱেলছ অসমলৈ অহাৰ সময়ত ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনছ হৈছে লৰ্ড কুক, লৰ্ড কৰ্ণৱালিছ, লৰ্ড উড, লৰ্ড কেনিং। ইয়াৰ উত্তৰটো হৈছে লৰ্ড কৰ্ণৱালিছ। তাৰপিছত হু ৱাজ দ্য লাষ্ট কিং অফ দ্য আহোমছ? আহোমসকলৰ শেষ ৰজা কোন আছিল? অপশ্যনছ হৈছে ৰুদ্ৰসিংহ, প্ৰতাপ সিংহ, গৌৰী সিংহ, পুৰন্দৰ সিংহ। ইয়াৰ উত্তৰটো হৈছে পুৰন্দৰ সিংহ। তাৰপিছত হু ৱাজ দ্য মান কিং ডিউৰিং ফাৰ্ষ্ট ইনভেশ্যন অফ মানছ ইন আছাম? মানৰ অসম আক্ৰমণ সময়ত মান ৰজা কোন আছিল? অপশ্যন হৈছে বাদৰপায়া, গৌৰীনাৰায়ণ, বীৰভদ্ৰ, মিৰ্জুমলা। উত্তৰটো হৈছে বাদৰপায়া। তাৰপিছত হু কিল বদন চন্দ্ৰ বৰফুকন? বদন চন্দ্ৰ বৰফুকনক কোনে হত্যা কৰিলে? অপশ্যনছ হৈছে মণিৰাম দেৱান, ৰুচিনাথ বৰগোহাঁই, কনকলতা, লাচিত বৰফুকন। উত্তৰটো হৈছে ৰুচিনাথ বুঢ়াগোহাঁই। চেপ্টাৰ 16 দ্য 1857 ৰেবেলিয়ন। ইয়াৰ প্ৰথমটো কুৱেশ্যন হৈছে When did India become a complete British colony? ভাৰত কেতিয়া সম্পূৰ্ণ ব্ৰিটিছ উপনিৱেশত পৰিণত হৈছিল? অপশ্যনছ হৈছে আফটাৰ 1850, বিফ'ৰ 1800, বিফ'ৰ 1600, বিফ'ৰ 1700। ইয়াৰ উত্তৰটো হ'ব আফটাৰ 1850। 2 নম্বৰ প্ৰশ্নটো ডিউৰিং দ্য ৰেইন অফ উইচ গভৰ্ণৰ জেনেৰেল ৱেৰ ছাম ইণ্ডিজিনিয়াছ কিংছ ষ্ট্ৰিপড অফ দেয়াৰ ৰয়েল ষ্টেটাছ, টাইটেলছ, পেঞ্চনছ এটচেট্ৰা? কোনজন গভৰ্ণৰ জেনেৰেলৰ ৰাজত্বকালত কিছুমান থলুৱা ৰজাৰ ৰাজত্ব উপাধি, পেঞ্চন আদি কাটি লোৱা হৈছিল? অপশ্যনছ হৈছে ডালহৌজি, ৱাটছন, কেনিং, চেপেল। ইয়াৰ উত্তৰটো হ'ব ডালহৌজি। তাৰপিছত হু ৱাজ দ্য ফাৰ্ষ্ট মাৰ্টিয়াৰ অফ দ্য চেপৰ মিউটিনি অফ 1857? 1857 চনৰ চিপাহী বিদ্ৰোহৰ প্ৰথম শ্বহীদ কোন আছিল? অপশ্যনছ হৈছে বিজয়পাল, মংগল পাণ্ডে, ভগত সিং, মণিৰাম দেৱান। উত্তৰটো হৈছে মংগল পাণ্ডে। তাৰপিছত উইচ লিডাৰ ৱাজ হেংড এলং উইথ মণিৰাম দেৱান? মণিৰাম দেৱানৰ সৈতে কোন নেতাক ফাঁচি দিয়া হৈছিল? অপশ্যন হৈছে পিয়লি বৰুৱা, যোগেন বৰা, হিতেশ্বৰ শইকীয়া, বিপিন মহন্ত। আনচাৰটো হৈছে পিয়লি বৰুৱা। তাৰপিছত হু লেড দ্য ফাৰ্ষ্ট ৰিভল্ট ইন আছাম? অসমত কাৰ দ্বাৰা বিদ্ৰোহ শিপাইছিল? অপশ্যন হৈছে গমধৰ কোঁৱৰ, লাচিত বৰফুকন, নৰনাৰায়ণ, টুকাৰাম। উত্তৰটো হৈছে গমধৰ কোঁৱৰ। তাৰপিছত হু ৱাজ প্ৰক্লেইমড এম্পেৰাৰ অফ ইণ্ডিয়া ডিউৰিং 1857 মিউটিনি? 1857 চনৰ বিদ্ৰোহৰ সময়ত কাক ভাৰতৰ সম্ৰাট ঘোষণা কৰা হৈছিল? অপশ্যন হৈছে বাহাদুৰ শ্বাহ, জাফৰ শ্বাহ, আব্দুল গানি খান,
বাহাদুৰ শ্বাহ দ্বিতীয়। উত্তৰটো হৈছে বাহাদুৰ শ্বাহ দ্বিতীয়। ইয়াতো এটা মেচ দ্য ফলোইং আছে, য'ত আমি পাৰ্ট এ লগত পাৰ্ট বিটো মিলাব লাগে। ইয়াৰ আনচাৰটো দিয়া আছে দ্য 1856 এক্ট মেড চি ট্ৰেভেল কম্পালছৰি। March 29, 1857 attack on Mangal Pandey's military officer. 1858 India is ruled by Queen Victoria. 1828 rebellion of Gomdhar Kuঁৱৰ। 1861 ফুলগুৰি দেৱা। আৰু লাষ্টলি ক'ম যে যদি আপোনালোকে ভিডিঅ'টো চাই কিবা ভাল পালে তেতিয়াহ'লে মোৰ চেনেলটো লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।